আজিৰ জ্ঞান বিজ্ঞানলৈ আপোনাক স্বাগতম জনাইছো আজি আপোনালোকৰ আগত কবলৈ লৈছো টেকনিক্যাল গুৰুজি টেকনিক্যাল সাগৰ টেকনিক্যাল দোস্ত আৰু অসমৰ ডিম্পু বৰুৱাৰ দৰে ইউটিউবাৰ সকলে কি মাইক্ৰোফোন ব্যৱহাৰ কৰিনো ইমান ডাঙৰ ইউটিউবাৰ হ'ব পাৰিলে নমস্কাৰ মই নীল গগন আৰু আপোনালোকে চাই আছে এনজি ভিডিঅ'ছ আহক আৰম্ভ কৰো টেকনিক্যাল গুৰুজি টেকনিক্যাল দোস্ত আৰু ডিম্পু বৰুৱাৰ দৰে ইউটিউবাৰ সকলে ব্যৱহাৰ কৰা আটাইতকৈ বিখ্যাত মাইক্ৰোফোনডাল কি জানেনে এই বিখ্যাত মাইক্ৰোফোনডালৰ হৈছে বয়া BY-M1 লেভেলিয়াৰ মাইক্ৰোফোন আৰু এই লেভেলিয়াৰ মাইক্ৰোফোনডাল ব্যৱহাৰ কৰি তেওঁলোকৰ ভিডিঅ'সমূহ বনায় আৰু আজি এই BY-M1 মাইক্ৰোফোনডাল মই ললো আৰু আহকচোন এই BY-M1 লেভেলিয়াৰ মাইক্ৰোফোনডাল আনবক্সিং কৰি চাওঁ এই পেকেটটোতনো কি আছে মাইক্ৰোফোন এতিয়া এই পেকেটটো খোলো আৰু এই পেকেটটোৰ ভিতৰত মাইক্ৰোফোনটোৰ পেকেটত কি আছে চাওঁচোন পেকেটটোৰ ভিতৰত ধুনীয়া কৰি এইটো সোমোৱাই দি পঠাইছে এটা পেকেটটো দেখিয়ে ভাল লাগিছে ইয়াৰ ভিতৰত আছে এখন নটিছ ফৰ স্মাৰ্টফোন কি আছে ইউজ কৰাৰ আগত হল কি কৰিব লাগে এইবোৰ লিখি দিছে আৰু ইয়াৰ ভিতৰত আছে এখন ইউজাৰ গাইড বয়া BY-M1 ইউনিভাৰ্চেল লেভেলিয়াৰ মাইক্ৰোফোন ইয়াৰ ভিতৰত হল মাইক্ৰোফোনটো কিদৰে ব্যৱহাৰ কৰিম কি ইয়াত সব গোটেইখিনি লিখা হৈ আছে ইয়াৰ ভিতৰতে আছে মাইক্ৰোফোনডাল চাওঁচোন ইয়াৰ ভিতৰত আছে এটা সিলিকা জেল আৰু এটি হৈছে ইয়াৰ মাইক্ৰোফোনটো আৰু ইয়াৰ ভিতৰত আছে এটা হৈছে ফিল্টাৰ ওয়াইন ফিল্টাৰ কৰিবলৈ কাৰণে এটা হল মাইক্ৰোফোনৰ ওপৰত লগা কভাৰ এটো ইয়াত ধুনীয়াকৈ লগাব পাৰি এটো লগাম বাৰু আৰু এটা আছে কেমেৰাৰ লগত সংযোগ কৰিব পৰা এটা পিন এটো পিন হৈছে ইয়াত এনেকে লগাই এটো বিভিন্ন ধৰণৰ কেমেৰা বা বেলেগ কৰবাত লগাব পাৰিম আৰু এটো হৈছে কলাৰত লগোৱা এটা পিন সুন্দৰ চাই ভাল লাগিছে এডাল বহুত দীঘল ওয়্যাৰ দিছে ওয়্যাৰডাল ইয়াত লিখা আছে 20 ফুট দীঘল হয় বুলি সাম বাৰু কেনেকুৱা ধৰণৰ হয় আহক এতিয়া আমি টেস্ট কৰি চাওঁ মোবাইলৰ ইন্টাৰনেল মাইক্ৰোফোন দি ৰেকৰ্ড কৰা ভয়েস আৰু এই লেভেলিয়াৰ BY-M1 মাইক্ৰোফোন দি ৰেকৰ্ড কৰা ভয়েস আৰু এই দুটাৰ মাজতনো কি পাৰ্থক্য আছে তাকে চাওঁ এতিয়া আপোনালোকে যি ভয়েস শুনি আছে যি সাউন্ড শুনিব পাৰিছে এয়া হৈছে BY-M1 মাইক্ৰোফোন দি ৰেকৰ্ড কৰা ভয়েস আৰু এতিয়া আপুনি যি ভয়েস শুনিব পাৰিছে এয়া হৈছে মোবাইলৰ ইন্টাৰনেল মাইক্ৰোফোন দি ৰেকৰ্ড কৰা ভয়েস আৰু এই দুটাৰ মাজত পাৰ্থক্য কি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আজি আপোনালোকে দেখিবলৈ পালে বয়া BY-M1 মাইক্ৰোফোনৰ আনবক্সিং আৰু মোবাইলৰ ইন্টাৰনেল মাইক্ৰোফোনৰ জৰিয়তে ৰেকৰ্ড কৰা ভয়েস আৰু BY-M1 মাইক্ৰোফোনৰ জৰিয়তে ৰেকৰ্ড কৰা ভয়েসৰ মাজত পাৰ্থক্য আজিৰ পৰা ময়ো এই BY-M1 মাইক্ৰোফোনৰ জৰিয়তে ভয়েস ৰেকৰ্ড কৰি আপোনালোকলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম কি জানিবা ময়ো টেকনিক্যাল গুৰুজিৰ দৰে ডাঙৰ ইউটিউবাৰ হ'বলৈ নোৱাৰিলেও ডিম্পু বৰুৱাৰ দৰে কি জানি অলপ সৰু সুৰা ডাঙৰ ইউটিউবাৰ হ'বই পাৰো নহয় জানো গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰক সদায় সুখত থাকক আনন্দত থাকক আৰু জীৱনটো উপভোগ কৰক ধন্যবাদ জয় আই অসম